হেল্ল' ছাৰ বাইদেউসকল, মাৰ্চ মাহৰ চেলাৰীটো কেতিয়া পাব সেই সম্পৰ্কে বহুতে চিন্তা কৰি আছে। আজি ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা এখন নটিচ জাৰি কৰিছে। ইয়াতে চাওক, ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আজিৰ তাৰিখত এখন নটিচ জাৰি কৰিছে এই চেলাৰী সম্পৰ্কে। ফ্ৰম ফাইনেন্স আছাম দিছপুৰ টু অল ডিছকম চাব ডিভিজনেলছ ডিছকম কামৰূপ মেট্ৰ'। আৰু ইনফৰমেশ্যনটো হ'ল অল ট্ৰেজাৰী অফিচাৰ দিছপুৰ কামৰূপ মেট্ৰ' নিউ গুৱাহাটী বাই হেণ্ড। এতিয়া মেছেজটো হ'ল ডেটেড দিছপুৰ 2nd April 2024 dot in pursuance of budget communication for 2024-25, all DDOs may prepare salary, wages and pension bills for the month of March 2024 from 2nd April 2024 onwards. ইয়াতে কৈছে যে DDO সকলে চেলাৰীবিলাক প্ৰিপেয়াৰ কৰিব পাৰিব, বনাব পাৰিব 2 তাৰিখৰ পৰা, অৰ্থাৎ আজিৰ পৰা আজিৰ পৰা আৰম্ভ হ'ব। আপোনালোকে 2 তাৰিখৰ পিছৰ পৰা আপোনালোকে চেলাৰী বিলখিনি বনাব পাৰিব বা DDOয়ে চেলাৰী বিলখিনি প্ৰস্তুত কৰিব পাৰিব। After getting necessary budget allotment from concerned budget controlling officers and submit the same in treasuries from 5th April onwards. আৰু 5 তাৰিখৰ পিছত বাজেটখিনি পোৱাৰ পিছত 5 তাৰিখৰ পিছত আপোনালোকে চেলাৰী বিলখিনি ট্ৰেজাৰী অফিচত জমা দিব পাৰিব। তাৰপিছত ট্ৰেজাৰী অফিচাৰ্ছ আৰ ডাইৰেক্টেড টু পাছ দ্য এফৰছেইড বিলছ ফ্ৰম 8th April 2024, ৰিপিট 8th April 2024 onwards। আৰু ট্ৰেজাৰী অফিচাৰসকলক নিৰ্দেশনা দিছে যে তেওঁলোকে যাতে 8 তাৰিখৰ পৰা, অৰ্থাৎ এইটো মাহৰ এপ্ৰিল মাহৰ 8 তাৰিখৰ পৰা চেলাৰীখিনি ডিছবাৰ্চ কৰি দিয়ে। মেছেজ অভাৰ। গতিকে এইখিনি হ'ল মেছেজ। আপোনালোকে চেলাৰীখিনি 2 তাৰিখৰ পিছৰ পৰা বনাব পাৰিব আৰু 5 তাৰিখৰ পিছত ট্ৰেজাৰী অফিচত জমা দিব পাৰিব আৰু 8 তাৰিখৰ পৰা ট্ৰেজাৰী অফিচাৰসকলে চেলাৰীখিনি ডিছবাৰ্চ কৰি দিব। গতিকে 8 তাৰিখত বা 8 তাৰিখৰ পিছত আপোনালোকে চেলাৰীখিনি মাৰ্চ মাহৰ চেলাৰীটো পাই যাব।